বাপৰে বাপ বিছনাৰ পৰা উঠিলোঁ উঠি পিনে যে খবৰ পালোঁ আমাৰ ৰিজৰ্টৰ ফ্ৰণ্টত বোলে গড় আহিছে গতিকে চাবা নাযাওঁতেনো কেনেকৈ থাকোঁ চ' গ' ৱেন গান অলপ উপভোগ কৰোঁ চাই গড় দেখুৱাম যে আপোনালোকক বলক দেখা পাইছে নহয় এটা মতা আৰু এটা মাইকী আৰু এয়া হৈছে আমাৰ মানাহ অভয়াৰণ্যৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক দৃশ্য য'ত পৃথিৱী বিখ্যাত এশিঙীয়া গড় বাঘ হাতী তাৰপিছত আপোনাৰ সোণালী বান্দৰ এইবিলাকৰ কাৰণে বিখ্যাত প্ৰায় 950 নে 40 স্কুৱেৰ বৰ্গ কিলোমিটাৰ মাটিগিলেৰে আৱৰি এই ৰাষ্ট্ৰীয় উদ্যানখন আৱৰি আছে আৰু আমি আজি ৰাতিপুৱা কি হ'ল খবৰ পালোঁ যে গড় হৈছে আমি দৌৰি আহি এই বৰ্তমান আমি ফেঞ্চিঙৰ ওপৰৰ পৰা চাই আছোঁ দুটা ইপিনে আছে আৰু যোৱাকালি আমি এটা সৰু পোৱালি আৰু এটা গড় এটা দেখা পাইছিলোঁ যোৱাকালি সৰু পোৱালি এটা আৰু কিন্তু আজিৰ কেইটা অলপ ডাঙৰ এই দুটা মতা আৰু মাইকী এনেকৈ দেখাবলৈ ভাল লাগে চাওক আপোনালোকে আহিব আমাৰ গড় চাবলৈ চ' এই গড়বিলাককে চৰাং চিকাৰীয়ে হত্যা কৰে ইমান ডাঙৰ জন্তু এটা কেনেকৈনো হত্যা কৰিব পাৰে অলপো দয়া মমতা নাই সাধাৰণ কেইটামান টকাৰ কাৰণে ইমান ডাঙৰ জন্তুবিলাকক হত্যা কৰিব পাৰে ভাবিলে অসম্ভৱ পাওঁ আমি এইবিলাক হ'ল আমাৰ সম্পদ একোটা ডাঙৰ সম্পদ আৰু এই সম্পদবিলাকক আমি মানুহে যেনেকৈ কুকুৰ পোহোঁ আৰু এই সম্পদবিলাককো যদিও বনৰীয়া জন্তু ইয়াক মৰম কৰি ৰাখিব লাগে ইহঁতক ভয় খুৱাব নালাগে ইহঁতৰ কাৰণে চৰকাৰে কিমান টকা পইচা খৰচ কৰি আছে এই দুটা গড় ইমান ওচৰলৈ আহিছে চাইডত চাওক চাইডত ফৰেষ্ট গাৰ্ড ৰখি আছে চ' যিমান যি হওক ইহঁতৰ কাৰণে বহুত টকা পইচা খৰচ কৰি আছে চৰকাৰে চ' আমিও কি কৰিব লাগে চৰকাৰক সহায় কৰিব লাগে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিব লাগে কিন্তু চৰাং চিকাৰীৰ হাতোৰাত যেন এই ডাঙৰ জন্তুবিলাক নপৰে তাৰ প্ৰতি সদায় বন বিভাগ সষ্টম হৈ থাকিব লাগে যিয়ে নহওক আমাৰ আজি দেখা পাই বহুত ভাল লাগিল আমি জীপ চাফাৰী কৰা যেন পাইছোঁ আৰু চাওক ভিডিঅ'টো গোটেইখিনি উপভোগ কৰক